মই ৰাতিপুৱা আহিছিলোঁ মানে তিনিচুকীয়া যাম বুলি আহিছিলোঁ। ইয়াত পইচা অলপ খোৱা আছিলে, এতিয়া লৈ কিনে যাম আৰু তিনিচুকীয়া ভাল লাগিব। আহি দেখিছোঁ যে চাফাৰটো খোলা আছে। তাৰপিছত আৰু মিঠাই চালোঁ যে গোটেই মালবিলাক চিকি আছে। ইমানেই গ'ল আনন্দ বাজাজ। কিমান টকা মাল লৈ গ'ল? এতিয়া অনুমানিত চাব লাগিব কিমান পোৱা নাই। দুটা আছিলে চেণ্ডেল, চব ব্ৰেণ্ডেড। ৰাতিপুৱা আহি শুনিছোঁ এইফালে বাবুল দাই কৈছে মানে খান মাৰ্কেটত চুৰি হ'ল দুটা দোকানত, মাইনাদাৰ দোকানত। আহি চাইছোঁ কোনো নাই, চাটাৰটো খোলা আছিলে চালোঁ। তাৰপিছত মই নিজৰ দোকান খুলি আছিলোঁ। ৰাতিটো ঠিকে ঠাকে গ'লোঁ, মই 9:30 বজাত গ'লোঁ। ইয়াত চব বনাই আছিলে, সেই খালি আমাৰ এইফালে পাণ দোকান এখন আছে, সেইখন খোলা আছিলে, ৰাতি 10টালৈকে থাকে সেইখন। তাৰপিছত নাই কালি ঠিকে চালোঁ। ৰাতি কিবা আড্ডা হয় নেকি? আড্ডাটো এনেকৈ নহয়, যেতিয়ালৈকে কোনোবাই যদি খাইছে আমি যোৱাৰ পাছত সেইটো গম নাপাওঁ। আৰক্ষী আহিলে আৰক্ষী তদন্ত কৰি আছে, এতিয়া সোধ পোছ কৰি আছে।